ওম শান্তি 10 নৱেম্বৰ 2022 বৰ্ষৰ মুৰুলিৰ সম্পূৰ্ণ সাৰকথা। বাবাই কৈছে, মৰমৰ সন্তানসকল, তোমালোকৰ এই ৰুদ্ৰ জ্ঞান যজ্ঞৰ প্ৰতি বহুত আদৰ থাকিব লাগে, কিয়নো এই যজ্ঞৰ দ্বাৰাই ভাৰত স্বৰ্গ হয়। তোমালোক এই যজ্ঞৰ ৰক্ষক, যাৰ সৈতে সন্তানসকলৰ এতিয়া যোগসূত্ৰ স্থাপন হৈছে। মনুষ্যই বাহিৰত তেওঁৰ মহিমা গায়ন কৰি থাকে। তোমালোক তেওঁৰ স্মৃতিত বহি আছা। নিজক আত্মা বুলি বুজি দেহৰ অভিমান এৰি এজনৰে স্মৃতিত থাকিব লাগে। সত্যযুগত তোমালোকে পিতাক নাজানা, কিয়নো সুখত থাকা, গতিকে পিতাৰ স্মৃতি নাথাকে। ইয়াত দুখত আছা, সেইবাবে আহ্বান কৰা। গায়নো আছে, দুখ হৰ্তা সুখ কৰ্তা। বাস্তৱত সঁচা হৰিদ্বাৰ হৈছে এয়া। মনুষ্যই শ্ৰীকৃষ্ণক হৰি বুলি কয়, বৈকুণ্ঠক শ্ৰীকৃষ্ণৰ হৰিদ্বাৰ বুলি কয়। তোমালোকে জানা, বাস্তৱত হৰি বুলি শ্ৰীকৃষ্ণক কোৱা নহ'ব, দুখ হৰণ কৰোঁতাজনক হৰি বুলি কোৱা হ'ব। তোমালোক আনন্দিত হোৱা যে নতুন সৃষ্টি স্থাপনা কৰিবলৈ বাবা আহিছে আৰু আমি নতুন সৃষ্টিলৈ গৈ আছোঁ। পিতা ভেটি স্থাপনা কৰিবলৈ আহিছে। 1937 চনত ভেটি স্থাপনা কৰিলে, এতিয়া পুনৰ তোমালোকে স্থাপনা কৰি আছা। এইখন পৃথিৱীত স্বৰ্গ আছিল, এতিয়া পুনৰাই স্থাপনা কৰি আছে। প্ৰত্যেককেই বাৰ্তা দি আছে। ধৰ্ম প্ৰতিষ্ঠাপকক পয়গম্বৰ, ঈশ্বৰ প্ৰেৰিত দূত বুলি কোৱা হয়। সঁচা সংবাদ মইহে দিওঁ, মইহে ৰাজযোগ শিকাই স্বৰ্গৰ স্থাপনা কৰাই আছোঁ। বেদ শাস্ত্ৰত মোক নাপায়। জন্ম জন্মান্তৰৰ পৰা তোমালোকে ভক্তি কৰি আহিছা। এতিয়া জ্ঞান শুনা। সত্যযুগত আকৌ জ্ঞান নুশুনা। সত্যযুগত অন্ধকাৰ নাথাকে যে ভক্তি কৰিবা। পিতাৰ পৰা জ্ঞান লোৱা, তাৰ পাছত ভক্তি নাথাকিব। এতিয়া চোৱা, দীপাৱলী পালন কৰে। তাত কিছুমান দীপক সৰুকৈ আৰু কিছুমান ডাঙৰকৈ সাজে। এতিয়া এই সৰু ডাঙৰ দীপক জ্বলি আছে নহয়, জ্ঞানৰ ঘৃত পাই আছে। যেতিয়া ৰাৱণ ৰাজ্য আৰম্ভ হয়, তেতিয়া ঠেকা খুন্দা খোৱা আৰম্ভ হয়। এতিয়া দিনে প্ৰতিদিনে বেছিকৈহে ঠেকা খুন্দা খাই থাকে। প্ৰথমতে এজনৰ ভক্তি কৰে, এতিয়াতো মনুষ্যৰ তিনিআলিৰো ভক্তি কৰে। বীজৰ পৰা কিমান ডাঙৰ বৃক্ষৰ উৎপত্তি হয়, ভক্তিও সিমান। এনেকুৱা নহয় যে আকাশত, পাতালত, সূৰ্যত, চন্দ্ৰত সৃষ্টি আছে। এয়াতো বৈজ্ঞানিকসকলে চন্দ্ৰলৈ গৈ তাত থকাৰ বাবে চেষ্টা কৰে, কিন্তু এইটো নাজানে যে বিজ্ঞানৰ দ্বাৰাই গোটেই সৃষ্টিৰ বিনাশ হ'ব আৰু ৰাজ্য তোমালোকে লৈ ল'বা। আনে এই কথাবোৰ নুবুজিব। বাদশ্বাহী তোমালোকে পাব লাগে, কিয়নো কৃষ্ণপুৰী আৰু খ্ৰীষ্টিয়ানপুৰীৰ মাজত সম্বন্ধ আছে। এওঁলোকে ভাৰতবাসীক পৰস্পৰ যোগ লগাই কৃষ্ণপুৰীক খ্ৰীষ্টিয়ানপুৰী কৰিলে। এতিয়া হিচাপ ল'ব লাগে। এওঁলোকক পৰস্পৰ যুঁজ লগাই মাখন তোমালোকক দিয়া যায়, অৰ্থাৎ তোমালোকক বিশ্বৰ মালিক কৰি তোলো। এওঁলোকে পৰস্পৰ নিশ্চয় যুদ্ধ কৰিব। তেওঁলোকে ভাবে আমি পালোৱান, আমি জিকিম, কিন্তু সকলোতকৈ অধিক পালোৱানটো তোমালোক ওলাই আহিছা। জয় তোমালোকৰ হ'ব। মহাবীৰ আৰু মহাবীৰংগনা বুলি কোৱা হয়। মায়াৰ ধুমুহাটো আহিব, কিন্তু কৰ্মত নাহিবা। যোগ বলেৰে স্থাপনা হৈ আছে আৰু বাহুবলেৰে বিনাশ হৈ আছে। উঠোতে বহোতে চলোতে ফুৰোতে পিতাৰ স্মৃতিত থাকিব লাগে। ইয়াকে যোগবল বুলি কোৱা হয়। আকৌ জ্ঞান বল বুলিও কয়। জ্ঞান বল বুলি কিয় কোৱা হয়? কিয়নো শাস্ত্ৰবোৰত বল নাই, তাৰ দ্বাৰা কোনেও মুক্তি, জীৱন মুক্তি নাপায়। সেইবাবে তাক জ্ঞান বুলি কোৱা নহয়, ভক্তিৰ শাস্ত্ৰ বুলি কোৱা হ'ব। জ্ঞানৰ কোনো শাস্ত্ৰ নাথাকে। এতিয়া যি ৰামৰ কিতাপ আছে বা যিবোৰ শাস্ত্ৰ আদি আছে, সকলোবোৰ যুদ্ধত নাশ হৈ যাব। মিথ্যা গীতা, সঁচা গীতা সকলো নাশ হৈ যাব, কিয়নো সৎগতি প্ৰাপ্ত হৈয়ে যায়। সকলো মনোকামনা
পূৰ্ণ হৈ যায়। কোনো কামনা বাকী নাথাকিব। মনুষ্যইতো ৰাৱণক জ্বলায়। তোমালোকৰতো এতিয়া হাঁহি উঠে। জন্ম জন্মান্তৰ তোমালোকেও ৰাৱণক জ্বলাইছিলা। এতিয়া ৰাৱণ ৰাজ্যৰ বিনাশ হ'ব। তাৰ পাছত দীপাৱলী হয়, তাত অতি আলোক, সেইখনক ৰামৰাজ্য বুলি কয়। এতিয়া তোমালোকে জ্ঞান পাই আছা আৰু ৰাৱণ ৰাজ্য ৰাম ৰাজ্যত পৰিণত হ'ব। তাৰ আগতে তোমালোক ৰুদ্ৰ মালাত যাবা। আৰু এয়া যি ইছলাম বৌদ্ধ ধৰ্মৰ আত্মা আছে, সেই আত্মাসকল আধা কল্প মুক্তিত থাকিব। যেতিয়া আমাৰ সত্যযুগৰ প্ৰাৰব্ধ পূৰা হ'ব, তেতিয়া ভক্তি আৰম্ভ হ'ব। ইয়াত উত্তৰাধিকাৰ পাবলৈ তোমালোকে পুৰুষাৰ্থ কৰি আছা। যিয়ে ধাৰণা কৰিব আৰু কৰাব, তেওঁ উচ্চ পদ পাব। এইটো মুখ্য কথা নিশ্চয় ধাৰণ কৰা যে আমাক নিৰাকাৰ পৰমাত্মা পিতাই পঢ়ায়, শ্ৰীকৃষ্ণই নপঢ়ায়। চিত্ৰও তৈয়াৰ কৰিছে, এফালে শ্ৰীকৃষ্ণৰ চিত্ৰ, আনফালে শিৱৰ চিত্ৰ। সুধিব লাগে, এতিয়া কওক গীতাৰ ভগৱান কোনজন? বিচাৰ কৰক। তোমালোকৰ বুজাবলৈ বহুত সহজ হ'ব যে গীতাৰ ভগৱান শ্ৰীকৃষ্ণ নহয়, শিৱহে। তোমালোকে গম পোৱা যে গীতাৰ জ্ঞান পুনৰ পিতাই দি আছে। এনেকৈ কয় যে গীতাৰ ভগৱানে ঘোঁৰাৰ গাড়ীত বহি জ্ঞান দিলে। শ্ৰীকৃষ্ণৰ বাবে জানো ঘোঁৰা গাড়ী আহিব? যদি শ্ৰীকৃষ্ণ হ'লহেঁতেন তেন্তে তেওঁৰ বাবে ভালতকৈও ভাল গাড়ীখন লৈ আহিলেহেঁতেন। ডাঙৰ ডাঙৰ ধনৱানসকল আহি গ'লহেঁতেন। ইয়াত চোৱা, নিজৰ মতৰ অৰ্থাৎ শৰীৰো নাই। আহোঁৱেই মই পতিত শৰীৰত, গতিকে গুপ্ত নহ'ল জানো? শ্ৰীকৃষ্ণৰতো কথা নহয়, পিতাক জ্ঞানপূৰ্ণ বুলি কোৱা হয়। গতিকে ইয়াত জ্ঞানো দিয়া হয়, পাঠো পঢ়োৱা হয়। জ্ঞানৰ দ্বাৰা সদ্গতি হয়। শিক্ষক আৰু গুৰুৰ ভূমিকা একেলগে চলে। গোটেই বিশ্বৰ বুৰঞ্জী ভূগোল তোমালোকক পঢ়ায়। সঁচা ভিক্ষুণী তোমালোক হোৱা, কিয়নো তোমালোকে এজনক স্মৰণ কৰা। পিতা আহি তিনিটা ধৰ্ম প্ৰতিষ্ঠা কৰে। তোমালোক হৈছা উচ্চতকৈও উচ্চ টিকনি ব্ৰাহ্মণ, কিয়নো তোমালোকে উচ্চতকৈও উচ্চ বিশ্বৰ সেৱা কৰা। মনুষ্যক আত্মাৰ জ্ঞান দিয়া। তোমালোক আত্মাসকলে পিতাৰ পৰা উত্তৰাধিকাৰ পোৱা। যথাযথ পিতা কল্পই কল্পই সংগম যুগত উত্তৰাধিকাৰ দিবলৈ আহে। শাস্ত্ৰবোৰততো যুগে যুগে বুলি লিখি দিছে। কল্প শব্দটি মাজৰ পৰা আঁতৰাই দিছে। তেওঁৰ নামেই হ'ল পতিত পাৱন। গতিকে যুগে যুগে আহি কি কৰিব? কল্পত এবাৰ আহি পাৱন কৰি গুচি যায়। গতিকে মোক তালাক নিদিবা। তোমালোকে মুৰুলি নিশ্চয় শুনিব লাগে। যদি মুৰুলি নুশুনা, তাৰমানে পিতা শিক্ষকক পাহৰি যোৱা। এয়াও যেন তালাক দিয়াই হৈ গ'ল। তোমালোকে কিমান মনোযোগ দিব লাগে। যদি এতিয়া অনুতীৰ্ণ হোৱা, তেন্তে কল্প কল্পান্তৰ অনুতীৰ্ণ হ'বা। অন্তিমত সকলোৱে গম পাব যে কোনে কিমান পাঠ পঢ়িছিল। সকলোৱে কয় যে শান্তি লাগে, তাৰমানে মুক্তি বিচাৰে। যদি নিজেই ধাৰণা কৰি আনকো ধাৰণ কৰায়, তেন্তে অতি সৌভাগ্যৰ কথা। স্মৃতিৰ দ্বাৰাহে বিকৰ্ম বিনাশ হ'ব। ক'ত গংগাত স্নান কৰা আৰু ক'ত যুগযুক্ত হৈ থাকি পাৱন হোৱা। সন্তানসকলৰ যজ্ঞৰ পইচাৰ প্ৰতি বৰ আদৰ থাকিব লাগে, কিয়নো ইয়াৰ দ্বাৰা ভাৰত স্বৰ্গ হ'ব। পিতা হ'ল গৰীবৰ ত্ৰাণকৰ্তা। গৰীবসকলৰ পাই পাই ব্যৱহাৰ হ'ব। সেইবাবেতো চহকী হ'বগৈ। সত্যযুগত স্বাস্থ্য ধন থাকে, গতিকে সদায় সুখী হৈ থাকে। তাত কেতিয়াও নাকান্দে। গতিকে তোমালোকেও ইয়াত কান্দিব নালাগে। কিন্তু মায়াৰ ধুমুহা জয় পেলাই দিয়ে। স্বাস্থ্য পোৱা যায় হস্পিটেলৰ দ্বাৰা আৰু ধন পোৱা যায় পঢ়াৰ দ্বাৰা। গতিকে চোৱা, মোৰ সন্তানসকল কিমান গৰীব। 3 খোজ ভূমি হস্পিটেল খুলি দিয়ে, য'ৰ পৰাই সকলোৱে স্বাস্থ্য আৰু ধন পায়। বৰদান: প্ৰতিদিনৰ মুৰুলিৰ সাধনৰ দ্বাৰা ব্যৰ্থ সমাপ্ত কৰোঁতা, সন্মান সহকাৰে উত্তীৰ্ণ হোৱা। প্ৰতিদিনৰ মুৰুলি হৈছে মনক ব্যস্ত কৰি ৰখাৰ সাধন। মুৰুলিৰ যিকোনো সাৰকথাৰ ওপৰত মন্থন কৰি থাকা, তেতিয়া মন ব্যস্ত হৈ থাকিব আৰু ব্যৰ্থ স্বত সমাপ্ত হৈ যাব। মনক মন, বচন আৰু কৰ্মৰে সেৱাত ইমান ব্যস্ত কৰি দিয়া যাতে ব্যৰ্থ সংকল্প উদয়েই নহয়। তেতিয়া চূড়ান্ত কাকতত সন্মান সহকাৰে উত্তীৰ্ণ হ'ব পাৰিবা। যদি ব্যৰ্থ সংকল্প কৰাৰ অভ্যাস থাকে, তেন্তে সময়ত প্ৰতাৰিত হৈ যাবা। শ্লোগান:
পৰিকল্পনাক বাস্তৱত ৰূপায়িত কৰিবৰ কাৰণে বালক আৰু মালিক বোধৰ সন্তুলন ৰাখা। ওম শান্তি। সেৱাৰ বৃদ্ধিৰ অৰ্থে এই চেনেলটো লাইক, ছাবস্ক্ৰাইব আৰু ঈশ্বৰীয় বিদ্যাৰ্থীসকলৰ মাজত শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।